ওয়েলকাম টু মাই নেক্সট ভ্লগছ। তো আজিৰ ভ্লগছটোত মই আপোনালোকক দেখুৱাম এটা বিশেষ ক'লা কচু। ক'লা কচুটো সকলোৱে জানে। তো ক'লা কচুৰ চব্জি আজি মই খাম। এইটো কাটিব আহিছোঁ ইয়াতে জংঘলৰ মাজত। এইটো খাব লাগিব। এইটো ক'লা কচু বুলি কয়। এই ক'লা কচু দেখিছে কি ডাঙৰ ডাঙৰ ক'লা কচু আছে। মই এতিয়া এইটো কাটিলোঁ, কাটি আছোঁ। ৰ'বা, এইটো মই কাটিলোঁ। চালে এইটো ক'লা কচু, এইটো খাব লাগে। এইটো ইয়াত জমা কৰিলোঁ এতিয়াতো খানাটো, আৰু আগত যিখিনি কাটি ৰাখিছিলোঁ এইখিনি মই আনি আছোঁ। এইটো আছিল ইয়াতে, এইখিনি বাছ বহুত হৈ যাব আজিৰ কাৰণে। হৈ গ'ল। এতিয়া চাব, এইটোৰ পাতবিলাক নালাগে, পাতবিলাক পেলাই দিম মই। পাতবিলাক নাখাওঁ, পাতটো নাখায়, পাতটো পেলাব লাগিব। চাফা কৰিব লাগিব, ইয়াক চাফা কৰিব লাগিব। আমি এতিয়া এইখিনি লৈ যাম ঘৰত। এই কচু মই চাফা কৰি আছোঁ, নিশ্চয় দেখা পাই আছে। ইয়াত যিটো বাকলিটো আছে, বাকলিটো এনেকৈ গুচাব লাগিব। এইটো দা নালাগে, এনেকৈও পাৰে, কটাৰীতেও পাৰে, হাতেৰেও পাৰে। এইটো হৈ গ'ল, চাফা হৈ গ'ল। এইটো চালে ন, এইটো চাফা হৈ গ'ল। এইটো এনেকৈ চাফা কৰিব লাগিব, এইবিলাক গোটাই কমপ্লিট, তেতিয়াহে খাব পাৰিব। বাকলিটো নেপেলালে খাব নোৱাৰে আৰু, বাকলিটো পেলাবই লাগিব। এইটো পেলালেহে খাই টেষ্টি পাব। কিন্তু আচলতে আৰু এটা কথা, আপোনালোকে কিন্তু এইটো কাম নকৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি কৈ আছোঁ যে কিয় কৈ আছোঁ, ইয়াতে এটা কাহিনী আছে, ইয়াতে এটা ৰহস্য সোমাই আছে। এই বস্তুটো এনেই খাব নোৱাৰে, এইটো এনেকৈ ডাইৰেক্ট চেলিব পাৰিব, এইটো নহ'লে খাব নোৱাৰে। ধৰিব গলত, ইয়াতে ধৰিব কচু। তো বন্ধুসকল, অলৰেডি আমাৰ কচুখিনি কটা হৈ গ'ল। এতিয়া আমি এইখিনি অকণমান গৰম পানীত বইল কৰিম। গৰম পানীত বইল কৰি ইয়াৰ যিটো মানে বীজাণুটো আছে, সেইটো আমি পেলাই দিম গৰম পানীত বইল কৰি। তো পেলাই দিয়াৰ পিছতহে এইটো আমি কেৰাহীত জ্বালা মছলা হালধি পিঁয়াজ দি কিনে বনাব পাৰিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, কেনেকৈ বনায় সেইটো মই দেখুৱাই আছোঁ।
আমি অলৰেডি ইয়াতে কিন্তু এটা বস্তু দিয়া নাই, এইটো ৰহুন দিয়া নাই, তো ৰহুন আমাক নালাগে। তো আমি এতিয়া ইয়াত জিৰা দিম, অকণমান জিৰা দিম। জিৰাটো এনেকৈ মানে আগতে বটিব লাগিব পাতাত, বটি একদম মিহিকৈ বটিব লাগিব, বটি কেনে তাত দিব লাগিব। এতিয়া আমি মিঠাতেল দিলোঁ অকণমান, তো পিঁয়াজটো জলকীয়াটো আমাৰ অলৰেডি সিদ্ধ হ'ল অলপ। এতিয়া আমি হালধি দিম, এইটো হালধি গুড়া দিলোঁ। জলকীয়া গুড়া দিলোঁ। অকণমান এইটো আকৌ অকণমান গৰম হ'ব লাগিব, সিদ্ধ হ'ব লাগিব, পিঁয়াজটো অকণমান গলিব লাগিব। হৈ গ'ল আমাৰ। এতিয়া আমি কচুটো ইয়াত বহাই দিম। এতিয়া আমি ইয়াত ঢাকনি মাৰি দিম। নিমখ দিলোঁ। ঢাকনি মাৰি দিলোঁ। দেখিলে আপোনালোকে খান্দি আকৌ ঢাকনি মাৰি দিম আমি ইয়াত। এতিয়া আমি ইয়াত টেঙা দিম অকণমান। এইটো হ'ল আমাৰ এই পাহৰি গ'লোঁ টেঙা আপুনি যিকোনো টেঙা দিব পাৰে, আম টেঙা দিব পাৰে, জলফাই টেঙা দিব পাৰে, থেৰেকা টেঙা দিব পাৰে, চইতাৰ টেঙা দিব পাৰে, যিকোনো টেঙা দিলে হ'ল, মুঠতে অকণমান টেঙা দিবই লাগিব ইয়াত। তো দেখিছে আপোনালোক কি ধুনীয়া একেবাৰে গলি গৈছে। ৱাও, খাবলৈ মানে ইমান ধুনীয়া লাগিব ন। ইপিনে আছে কণী আছে, বেঙেনা আছে, এইয়া কণী আছে, কণী ইপিনে আমাৰ আকৌ কণী আছে, এইটো বেঙেনাটো
কণীটো আমি ইয়াত দিম বেঙেনাৰ লগত কণী আকৌ বেঙেনা মানুহে আলু দিয়ে কিন্তু আমি এতিয়া কণীৰ লগত বেঙেনা দিম আৰু ইপিনে আমাৰ আছে আচল তৰকাৰী কচু ক'লা কচু এইটো আমি খাবই লাগে এইটো খালে আমাৰ যিটো শৰীৰৰ মানে এনাৰ্জিটো বাঢ়ে আৰু লগতে আমাৰ শৰীৰৰ টেষ্টটো বাঢ়ে আৰু টেষ্টটো ফিল্টাৰ কৰে গৰমত খাবই লাগে এইটো যেনেকুৱা ধৰক কচু খাব লাগে ঔটেঙাৰ জোল খাব লাগে লগতে আৰু এইটো আপুনি কি কয় খাৰৰ আঞ্জা খাব লাগে অমিতা খাব লাগে আমি খাবলৈ বহুত টেষ্টি লাগে